মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মই মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকলে এইবাৰ মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে। বিশেষকৈ ছাত্ৰীসকলক কৈছোঁ যিসকলৰ এতিয়াও বেংক একাউণ্ট নাই, তোমালোকে যিমান সোনকালে পাৰা নিজৰ একাউণ্টবোৰ বনাই ল'বা। কিয়নো ইতিমধ্যে আমি নিউজ চেনেলবোৰত দেখিবলৈ পাইছোঁ যে HSLC নাইবা HS ফাইনেল এক্সামত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক চাইকেল আৰু স্কুটিৰ লগতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক 10,000কৈ টকা আৰু গ্ৰেজুৱেশ্যনৰ সময়ত 12,500কৈ টকা ডাইৰেক্ট বেংক একাউণ্টত প্ৰদান কৰিব। এই কথা আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুস্পষ্টভাৱে জনায় আৰু লগতে এইটোও জনায় যে ছাত্ৰসকলৰ বাবেও কিবা নহয় কিবা ব্যৱস্থা কৰিব। গতিকে তোমালোকে ভিডিঅ' ক্লিপটো চাই লোৱা। আচ্ছা, কাৰ কাৰ ঘৰৰ ছোৱালীয়ে এবাৰ মেট্ৰিক দি আছে? মেট্ৰিক দি আছে? যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডেৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছোঁ, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছে, চাইকেলটো আছে, বিনামূলীয়া নামভৰ্তিটো আছে। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছোঁ লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছোঁ নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? সো আজিলৈ ইমানেই লগ সময় অন্য এটা ভিডিঅ'লৈ। তাৰ আগতে চেনেলটো যদি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি তাত থকা অল নটিফিকেশ্যনটো ক্লিক কৰি দিবা, যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে তোমালোকে পোৱা।